নমস্কাৰ বন্ধু বান্ধৱীসকল আগত অমিত বৃক্ষ আন্দোলনৰ ভিডিঅ'টো চাব ৰেজিষ্ট্ৰেশ্যন কৰাটো এতিয়া মই আপোনাক দেখাম কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত ফটো আপলোড কৰিব লাগে যেহেতু কালি সকলোৰে মোবাইলত মেছেজ আহি গৈছে যে কালি আজি মানে 12 তাৰিখ 12 ছেপ্টেম্বৰ 9টা বজাৰ পৰা 12টা বজাৰ ভিতৰত গছপুলি ৰোপণ কৰা ফটো আপলোড কৰিব লাগে এতিয়া চাওকচোন কেনেকৈ আপোনালোকে আপলোড কৰিব প্ৰথমে ইয়াত নিজৰ যিটো ৰেজিষ্টাৰ নাম্বাৰ আছিল সেই ফোন নাম্বাৰটো দিব ফোন নাম্বাৰটোত এটা OTP যাব OTPটো দিয়াৰ পাছত এনেকৈ কেপচাটো টিপি দিব কেপচাটো টিপি লগইন কৰি ল'ব লগইন কৰাৰ পাছত এনেদৰে আপোনাৰ যিটো প্ৰফাইলখন খোল খাইছে দেখিছে প্ৰফাইলখন খোল খোৱাৰ পাছত আপলোড ফটোত ক্লিক কৰিব ক্লিক কৰাৰ পাছত এনেদৰে সিলেক্ট প্লেন্ট মানে আপুনি কি গছ ৰুব সেই গছসমূহৰ নাম তেওঁলোকে দি দিছে তাত আপুনি যিজোপা গছ ৰুব সেইজোপাৰ নাম দি দিব তাৰ পাছত ফটোখন এনেদৰে GPS কেমেৰাত খালি ফটোখন মাৰিব লাগিব বাকিবোৰ তাত আপলোড নহয় এয়া ফটোখন আপলোড হৈ গৈছে ফটোখন আপলোড হোৱাৰ পাছতে এখন সাৰ্টিফিকেট ডাউনলোড হ'ব ধন্যবাদ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব ধন্যবাদ